বন্ধুসকল আজিৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব কেইটামান এমেজিং গেজেট যিকেইটা সম্ভৱতঃ আপোনালোকে আজিলৈকে দেখি পোৱা নাই কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰক নম্বৰ 5 জেংকো টাইনি T1 বন্ধুসকল আপোনালোক সকলোৱে ডাঙৰ সাইজৰ ডিসপ্লে থকা স্মাৰ্টফোনটো ব্যৱহাৰ কৰে কিন্তু যদি আপুনি বিচাৰে এনেকুৱা এটা ফোন যাক আপুনি বেকআপ হিচাপে ব্যৱহাৰ কৰিব পাৰে তেন্তে এই অকনমানি ফোনটো আপোনাৰ বাবে পছন্দৰ হ'ব এই ফোনটো আপুনি আনবোৰ কিপ্যাড ফোনত থকা সকলোবোৰ ফিচাৰ্ছ লাভ কৰিব অৰ্থাৎ আপুনি এই ফোনটোৱে কল কৰিব পাৰিব মেছেজ কৰিব পাৰিব কন্টেক্ট সেভ কৰিব পাৰিব এটো ইমানে সৰু যে ইয়াৰ ওজন 10 টকীয়া মুদ্ৰাটোতকৈও কম আপোনাৰ আঙুলিতকৈ সৰু এই ফোনটো আপুনি য'ত ত'ত ভৰাই লৈ যাব পাৰে মানে বুজিছে নহয় ও মাগু Number 4 ডিজিটেল ক্যামেৰা মিনি বন্ধুসকল আপোনালোকে হাই কোৱালিটিৰ ফটো দিয়া ক্যামেৰাবোৰ দেখিছে য'ত আপোনালোকে ফটো তুলি FB ইনষ্টাত আপলোড দিয়ে কিন্তু যদি আপোনাক এনেকুৱা এটা ক্যামেৰা দেখাও যাক আপুনি কি ৰিঙৰ দৰে ব্যৱহাৰ কৰিব পাৰে তেন্তে এইটো গেজেট আপোনাৰ বাবে সাইজত ইমান সৰু যদিও ইয়াৰ জৰিয়তে আপুনি ফটোৰ লগতে ভিডিঅ' কৰিব পাৰে ইয়াৰ ওপৰৰ ফালে আপোনাৰ শাটাৰ বটন দিয়া থাকে আৰু আগফালে লেন্স থাকে যাৰ দ্বাৰা শাটাৰ বটন প্ৰেছ কৰিলে আপুনি ফটো তুলিব পাৰে আৰু তলৰ ফালে মেমৰি কাৰ্ড আৰু চাৰ্জিংৰ বাবে পোৰ্ট দিয়া থাকে এইটোৰে ফটো তুলিবা আৰু নম্বৰ 3 নৰিয়া উইন্ডো AC যদি আপুনি উৎকট গৰমৰ বাবে অসহ্য অনুভৱ কৰে আৰু আপোনাৰ ঘৰত টকা বা ঠাইৰ অভাৱৰ বাবে AC এফৰ্ড কৰিব নোৱাৰে তেন্তে আপোনাৰ সমস্যা সমাধান কৰিব এই সৰু ACটোৱে ইয়াক নৰিয়া কোম্পানীয়ে ইনভেট কৰি উলিয়াইছে ইয়াৰ সাইজ সৰু হোৱাৰ বাবে আপুনি অতি সহজে ইয়াক কম ঠাইতে ৰাখিব পাৰে আনবোৰ এচিৰ দৰে এইটো এচিও আপোনাক দিব ঠাণ্ডা ঠাণ্ডা কুল নম্বৰ 2 ফেব্ৰিক সেভাৰ এই এমেজিং গেজেটটো আপোনাৰ কাপোৰৰ পৰা ওলোৱা সূতাবোৰ আঁতৰোৱাৰ কাম কৰে ইয়াক সূতা ওলোৱা কাপোৰৰ ওপৰে ফণীৰ দৰে ফণিয়াই নিব লাগে আৰু ই আপোনাৰ দেখিব বেয়া হোৱা কাপোৰ একদম নতুন কাপোৰৰ দৰে মসৃণ কৰি তুলিব নম্বৰ 1 WT2+ যদি আপুনি বেলেগ বেলেগ দেশৰ মানুহৰ লগত কথা পাতিব বিচাৰে কিন্তু ভাষা নজনাৰ বাবে হেতু কৰিব নোৱাৰে তেন্তে এইটো গেজেটে আপোনাৰ সেই সমস্যা দূৰ কৰিব এইটো এটা ল্যাঙ্গুৱেজ ট্ৰান্সলেটৰ ডিভাইচ হয় যিকোনো ভাষাকে আপোনাৰ নিজৰ ভাষালৈ ট্ৰান্সলেট কৰি দিব আৰু আপুনি নতুন নতুন মানুহৰ লগত কথা পাতিব পাৰিব আৰু জীৱনৰ এক্সপেৰিয়েন্স ল'ব পাৰিব এমেজিং নহয়নে বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক এটা কৰি দিব কাৰণ ভিডিঅ'টো বনাওঁতে মোৰ যথেষ্ট সময় খৰচ হৈছে কিন্তু আপোনালোকৰ লাইক কৰিবলৈ মাত্ৰ 1 সেকেন্ড লাগিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ